ধরবো ইসা এক বাল্টিং মাছ। Hello guys, welcome to my new vlog. আজি মই এয়া চাওক এইটো হাল এতিয়া আমি সিঁচি আছো ৰাতিপুৱা এতিয়া 6:30 বাজিলে 6:30 বজাতে আৰম্ভ হৈ গ'ল এই পানী সিঁচা। আৰু এতিয়া আমি ইয়াতে বহুত ডাঙৰ মাছ আছে বুলি কয় মানুহে, কাৰণ ৰাস্তাটো ওচৰদি হয়। যিবিলাক মানুহ ৰাস্তাদি যাই থাকে সিহঁতে কয় মানে পুৰা ভুটকে আছে, জঁপিয়াই আছে, বল্লি, শ'ল, মাগুৰ চব মাছে আছে বুলি কয়। কিন্তু সিঁচাৰ পিছত গম পোৱা যাব কি মাছ পাওঁ আমি। আপোনালোকক দেখাই থাকিম, চাই থাকিব। এয়া পানী কমি আহি আছে আৰু বেছি নাই, মোটামুটি 1 ঘণ্টামান লাগিব চাগে। আৰু কিছু সময়ৰ পিছতে আমাৰ পানী সিঁচা হৈ যাব। আৰু বৌ মানে কৈ আছে যে পুৰা মাছ আছে বুলি, মস্ত মাছে ঘুটকে থকা বুলি কৈ আছে। শ'ল মাছ আছে, ডাঙৰ মাছে ঘুটকা দেখা পাইছি বোলে। ঘুটকা মানে বুজি পাইছি নহয়, একদম মানে জঁপিয়াই আছে। আৰু এই গছডাল চাওকচোন বাৰু, চিনি পায়নে আপোনালোকে? একদম গছডাল এই গৰুৰ পৰাই লাগি আছে। চাওক কি ধুনীয়া ফল লাগি আছে, কেনেকুৱা ধৰণৰ ফল আপোনালোকে চিনি পাইছে নে নাজানো। আইয়া আজি মানে বতৰটো খুব ধুনীয়া কৰি আছে, একদম অলপো ৰ'দ নাই আৰু পুৰা বতাহ বলি আছে। আৰু ইয়াতে বহি কি মানে আৰাম লাগি আছে, পুৰা বঢ়িয়া বতাহ লাগি আছে। এয়া বহুদা কৈ আছে মাছ বোলে বহুত পাম। জাও মাছো আছে না, মাগুৰো পাব পাৰে, মাগুৰো পাম আৰু ঘৰদা গোটেই। আৰু এইটো হৈছে মেচিনৰ মালিক। মেচিনটো লগাই থৈ বোলে মানুহটো ক'ত ঘূৰি আছে গম নাপাওঁ। আৰু পুৰা বাইক লৈ পুৰা ঘূৰি আছে আৰু বেলেগ কামত। আৰু কি মাছ পাম? মাছ পাম পুঠি আৰু কি মাছ পাম কো? কি মাগুৰ কি পাম? কি ক গোটেই তামান জাপি থাকে নহয়, ইমান মাছ কি কৰিম? ধুনীয়াৰ মাছ আছে। ধরবো ইসা এক বাল্টিং মাছ। আহি থাক দেখাই আছো। আৰু বহুত বেছি ডাঙৰ মাছ পোৱা নাই, কিন্তু সৰু মাছ পাইছো, বহুত পাইছো। তুমি খুন্দা খাইছা নে এতিয়া? মাছ দাউৰি আছে দেখিছা নে? ৰাস্তাত পৰি আছে, পাপালত যাই থাকা। ভবা ধৰণে ডাঙৰ মাছ তেনেকুৱা নাপালোঁ। জেডিয়া মাছ মানে ৰৌ মিৰ্গা তেনেকুৱা সৰু মানে 2 কিলোমান পাইছিলোঁ, সেয়া পুখুৰীত এৰি দিলোঁ। আৰু সৰু মাছ পাইছোঁ, যথেষ্ট পাইছোঁ, 10-12 কিলো পাইছোঁ। পুঠি, খলিহনা, কাৱৈ, গৰৈ, চেং এনেকৈ। কুচিয়া 2 পাইছোঁ। আৰু ইয়াতে কিছু মাছ জীয়াই থৈছোঁ, মানে শিঙি, মাগুৰ। শিঙি মোটামুটি 10-15টা, তাৰপিছত মাগুৰ 5টামান পাইছোঁ, কাৱৈ, চেং, গৰৈ এনেকুৱাকৈ আছে কিছু। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই বাই।